বন্ধুসকল, মই আজি আপোনালোকক কিবা ক'বলৈ ওলাইছোঁ আৰু এই কথাবোৰ কেৱল সেইসকলৰ কাৰণে যিসকলে এই 2019 10 নৱেম্বৰত টেট এক্সামত বহিছিল আৰু এই ভিডিঅ'টো মনোযোগেৰে সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাব। আহক মূল কথাটোলৈ। বন্ধুসকল, মই আচলতে কাৰোবাৰ মুখত শুনা পাইছোঁ যে এই টেট এক্সামটো বেয়া হ'ল বুলি সি মৃত্যুৰ কাৰণে নিজে এটা পথ বাছি লৈছে আৰু সেই পথটো কি জানে? সেই পথটো হ'ল আত্মহত্যা কৰাৰ পথ। কিন্তু মোৰ ইয়াত এটাই প্ৰশ্ন যে আপুনি বেলেগ পথ বাছি নলৈ কিয় এইটো পথ বাছি ল'লে? এইটো পথত কিবা লাভ আছেনে? নিশ্চয় নাই। তো কিয় আপুনি এই পথটো বাছি ল'লে? আৰু এটা কথা, আপুনি মৃত্যুৰ কাৰণে আত্মহত্যাৰ পথটো বাছি লৈছে নিশ্চয়, কিন্তু আপুনি জানেনে আপোনাৰ মাক দেউতাক আপোনাক কিমান কষ্ট কৰি পঢ়াইছে, কিমান কষ্ট সহ্য কৰি আপোনাক ইমান দূৰলৈ পঢ়াইছে, কিন্তু আপুনি শেষত এটা পৰীক্ষাৰ কাৰণে, এটা চিম্পল টেটৰ কাৰণে আপোনাৰ নিজৰ জীৱন আপুনি নিজে আত্মহত্যা কৰি দি দিব বিচাৰিছে। কিন্তু ইয়াত আপুনি আপোনাৰ মাক দেউতাকক মূল্যটো দিলে ক'ত থাকিল? নিশ্চয় নাথাকিল। আপুনি কিয় এইবোৰ বাছি ল'ব? কিন্তু আপোনালোকক এটা কথা বুজাই দিওঁ মই, আপোনালোকে জানে আপোনালোকে ডাঙৰ হৈছে, আপোনালোকে এতিয়া সৰু নহয় আৰু আপোনালোকৰ এটা ব্ৰেইন আছে যিটো অইন জীৱতকৈ বহুত ওপৰত। আচলতে আপোনালোকক বুজাব নালাগে, কিন্তু তথাপি বুজাওঁ, কাৰণ কিছুমানৰ ব্ৰেইন শক্তিটো খুবেই কম আৰু এই ব্ৰেইন শক্তিটো জন্মগত নহয়, আচলতে এইটো আৱেগৰ ফলত সৃষ্টি হয়। মই আপোনালোকক এটা অনুৰোধ কৰিলোঁ যে এইবোৰ পথ কেতিয়াও বাছি নল'ব, কাৰণ ইয়াত আপোনাক লৈ আপোনালোকৰ মাক দেউতাকৰ বহুত সপোন আছে, বহুত আশা আছে। আপুনি এনেকুৱা কাম কৰি আপোনাৰ মাক দেউতাকৰ যিবোৰ আশা সপোন সেইবোৰ ভাঙি নিদিব, কাৰণ আপোনাৰ মাক দেউতাক বহুত ভাল পায়, সেইকাৰণে বহুত লিখা পঢ়া কৰাই ইমান দূৰত আনিছে। আপোনালোকে এতিয়া যদি আপোনালোকৰ মাক দেউতাকক ইমান কষ্ট দিয়ে, সেইটো কেতিয়াও কোনেও মানি নলয়। আৰু এটা কথা মনত ৰাখিব যে জীৱনৰ এটা পথেই যথেষ্ট পথ নহয়, ইয়াতকৈ আৰু বহুত পথ আছে যিবিলাক আপোনাক ইয়াতকৈ বেছি ওপৰত তুলিব। হয়তো এটা পৰীক্ষাত বেয়া হৈছে, সেই বুলি কি হ'ল? বেলেগতো আৰু পৰীক্ষা আছে নিশ্চয়, কিন্তু ইমানবোৰ পথ থকাৰ উপৰিও আপোনালোকে এইটো পথ বাছি লোৱাটো মোৰ মতে একেবাৰে মূল্যহীন। বন্ধুসকল, আচলতে ময়ো জানো যে গোটেই অসম জুৰি এইবাৰ যিটো অসম টেট হৈছে সেইটো আচলতে চিলেবাছৰ বাহিৰত আহিছে, কিন্তু কি কৰিব? আচলতে আমাৰ অসমৰ যিবোৰ নীতি নিয়ম আছে এইবোৰ আচলতে একেবাৰে লৰচৰ হৈ থাকে। আপোনালোকে দেখিছেই, যেতিয়া টেট ফাৰ্ষ্ট এপ্লাই দিছিল তেতিয়াও 2টা তাৰিখ হৈছিল, কিন্তু আজি যে চিলেবাছৰ বাহিৰত আহিছে এইটোতো নিশ্চয় অসমৰে নীতি, সেইবিলাক আহিবই। বন্ধুসকল, মই আপোনালোকৰ পৰা আশা কৰোঁ যে আপোনালোকে এইবোৰ বাজে ধান্দা, এইবোৰ বেয়া ধান্দাবোৰ বাদ দি বেলেগ কিবা যদি আছে, চিটেট বা বেলেগ কিবা এক্সাম জবৰ কাৰণে আছে, সেইবোৰত চিন্তা কৰক। এইটো একদম আশাটো বাদ দি দিয়ক। বন্ধুসকল, মই আশা কৰিলোঁ মোৰ ভিডিঅ'টো আপোনালোকক অলপ হ'লেও উপযোগিতা কৰিছে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তো ছাবস্ক্ৰাইব কৰিব।